Hello everyone, welcome back to my YouTube channel. And আজি হল স্কুল হেল্থ প্ৰগ্ৰাম কি হয় আজি আমি এখন স্কুলত যাম য'ত আমি এছেছমেণ্ট কৰিম বাচ্চাবিলাকৰ মাজত যে সকলো সিহঁতৰ হাইট ৱেট BMI সব ঠিকে আছে নে লাইক সিহঁতৰ নেইলছ ক্লিন হয় নে নহয় হেয়াৰ আইজ এইবিলাক চেক কৰিম তো সেইটো হয় গোটেইখিনি বাৰু ব্লগত দেখাম অবভিয়াছলি দেখা পাব বাৰু গোটেইখিনি ব্লগত যদি কণ্টিনিউ ব্লগটো চাই থাকে তো এইবিলাক কৰিম এণ্ড এয়া আজি তাৰে বাবে আমি যাম বেজেৰাত যাম তো বেজেৰাৰ কিবা স্কুলখনৰ নাম নাজানো বাৰু তো তাতে গৈ কিনে কি কৰোঁ সকলোখিনি দেখুৱাম তো চাই থাকিবা এইটো হ'ল একচুৱেলি ৱৰ্ল্ড হেল্থ ডে'ৰ বাবে লাইক 7 এপ্ৰিলত আছে দেচোন চানডে হয় ৱৰ্ল্ড হেল্থ ডে কিন্তু আমি চানডেটো আৰু স্কুল বন্ধ থাকিব বাচ্চাবিলাকেও নাযাব তো সেইবাবে আমি আজি আগতীয়াকৈ কৰিলোঁ এণ্ড আমাৰ মেইন থিমটো হৈছে মাই হেল্থ মাই ৰোড তো আমি হেল্থৰ বিষয়ে সজাগতা যিহেতু এজ এ নাৰ্ছ তো আমি সজাগতা কৰিম যে কেনেকুৱা কি মেইনটেইন কৰিব লাগে বা কেনেকুৱা কি থাকে ন হেল্থ এডুকেশ্যন দিম লাইক ড্ৰামা এখনো আছে আমাৰ ফ্ৰেণ্ডছবোৰে ড্ৰামা কৰিব ডেন্স কৰিব হেণ্ড হাইজিঙৰ বিষয়ে তো কি কৰোঁ কি নকৰোঁ গোটেইখিনি এতিয়া কৈ থাকিলে ভাল নালাগিব তো ভিডিঅ'টো গোটেইখিনি আপোনালোকে এনজয় কৰিব পাৰিব তো ভিডিঅ'টো ভালকৈ চাওক গোটেইখিনি A to Z দেখা পাব এয়া বাছত আমিবিলাক গৈ আছোঁ এণ্ড গোটেইবিলাক বাছখনত দেখুৱাই দিছোঁ এয়া হ'ল বেজেৰা আমি ভিতৰেৰে গৈ আছোঁ যিটো ভিতৰৰ ৰাস্তা আছে বাইদেউ চাইডৰ পৰা নপাওঁতে যিটো টোল গেট নাপাওঁতে সোমাই যায় সেইটোৰ ইফালে পূৰা গ্ৰীণি এলেকা বহুত ভাল লাগিছে এণ্ড এইখন হ'ল স্কুল আমি আহি পালোঁ বেজেৰা স্কুলৰ নাম একচুৱেলি মই পাহৰিলোঁ কি আছিল এণ্ড আমি ইয়াৰ ভিতৰলৈকে গৈ আছোঁ ইহঁতকেইটা চাদৰ মেখেলা পিন্ধিছে বিকজ ইহঁতে ড্ৰামা কৰিব এইবিলাক ইফালে কৰি আছে ড্ৰামাৰ প্ৰেক্টিচ ইহঁতে ড্ৰামা কৰিব ইফালে চলি আছিল এনেই কিবা কিবি কথা বতৰা ড্ৰামা ৰিলেটেড কোনটো কেৰেক্টাৰত আছে তেনেকুৱা ৰিলেটেড কথা অলপমান চলি আছিল চ' এতিয়া আমাৰ প্ৰগ্ৰেম ষ্টাৰ্ট হ'ব বেগবিলাক লৈ নেকি তাৰপৰা লৈ হ'ব একো নাই এইবিলাকতো জেগা আছে তো ইফালে প্ৰগ্ৰেম ষ্টাৰ্ট হ'ব কিবা কিবি চলি আছে হেলেচমেণ্ট হ'ব কি হ'ব বাৰু দেখুৱাম তেখেতসকল বহুত সময় নষ্ট কৰি আমাৰ মাজত আহিছে তোমালোকৰ কাৰণে আমাৰ কাৰণে স্বাস্থ্যৰ পৰত ভাল বুলি এষাৰ কথা আছে দেহ থাকিলেহে বেগ গতিকে আমি স্বাস্থ্যৰ প্ৰতি কেনেকৈ সজাগতা কৰিব লাগিব স্বাস্থ্যটো ভালে ৰাখিবলৈ কেনেকুৱা ধৰণৰ আমি নিয়ম কৰিব লাগিব এই বিভিন্ন বিষয়ৰ ওপৰত তেখেতসকলে আমাক জ্ঞান দিব গতিকে আমি আশা ৰাখিছোঁ তোমালোকে অতি আন্তৰিকতাৰে কথাখিনি শুনিবা আৰু আমি এই আৰিয়ান কলেজৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী ইফালে আমি কৰি আছোঁ হেল্থ এছেছমেণ্ট বাচ্চাৰ পূৰা হেল্থ এছেছমেণ্ট কৰি আছোঁ একৰ্ডিং টু এজ গ্ৰুপ দেন ইফালেও চলি আছে চেম ইফালে বেলেগ ক্লাছৰ বাচ্চাৰ এণ্ড ইফালে আমাৰ ক্লাছৰ বেলেগ ক্লাছৰ বাচ্চাৰ কৰি আছোঁ আমি ক্লাছ 5ৰ হয় এণ্ড বেলেগ ক্লাছৰ পৰা গৈ আছে এণ্ড লাইটিংটো পূৰা ইয়াতে আন্ধাৰ চ' এইজনী আমি ওলাই আছিলোঁ BMI হাইট ৱেটৰ পিছত BMI ওলাই ন তো BMIটো ওলাই আছিলোঁ মই মোবাইলত তো বাকীবিলাকে হাইট ৱেট চাইছে মোক কৈ আছিল কিমান কি দেন ইফালে আমাৰ প্ৰগ্ৰেমটো অলপমান দেখুৱাই দিলোঁ এনেকৈ চলি আছে আমাৰ স্কুল হেল্থ প্ৰগ্ৰেম গোটেই ৰুমত আমি গোটেই বস্তুবিলাক ৰাখি দিছোঁ লাইক খানা পিনা বস্তু ইফালে সিহঁতে ফেলিচিটেটৰ কাৰণে বস্তুবিলাক ওলাই আছে এইফালে ৰাখি থোৱা আছে খোৱা বস্তুবোৰ ঐ তনুজা এইটো তোৰ ফোন নেকি তনুজা তোৰ ন গামোচা এখনে লাগে এখন এয়া আমাৰ লগৰ এজনীয়ে ইয়াৰে এজন শিক্ষকক গামোচা পিন্ধালে তো ভিডিঅ'টো মই বহুত বেছি লং নকৰোঁ অলপ মাজে মাজে কাটি দিম নহ'লে বহুত বেছি দীঘলীয়া হৈ যাব ইফালে আমাৰ টিচাৰ্ছবিলাককো তেওঁলোকে গামোচা পিন্ধালে দেন ইফালে মই ভিডিঅ'টো বহুত বেছি ইমান দীঘলীয়া কৰি থকা নাই বিকজ এদিন পূৰা দিনটোৰ ভিডিঅ' যদি মই কৰিবলৈ যাওঁ বহুত বেছি দীঘলীয়া হৈ যাব তেওঁলোকে গামোচা পিন্ধাৰ পিছত ভাষণ যিখিনি দিছে সেইখিনি মই অলপমান স্কিপ কৰি দিছোঁ কাৰণ হয়তো বহুতেই বেছি দীঘলীয়া হৈ যাব পূৰা 40 মিনিটৰ ভিডিঅ' হৈ যাব ইমানটো একদম বৰিং লাগি যাব তো মই কাটি বনাই আছোঁ চ' ইফালে হ'ল এইজনী মই ধৰিব পাৰিছে নে নাই নাজানো তো এতিয়া মই দিম হেল্থক কাটা চিঙাৰ ওপৰতো কেনেকুৱা কি দিছোঁ ভিডিঅ'টো ভালকৈ চাই থাকক গম পাব মই মাজত ভিডিঅ'টো অকণমান স্পীড কৰি দিব লগা হ'ল বিকজ একদম লাষ্টৰ পৰা ভিডিঅ'টো কৰা হৈছিল তো সেইবাবে একো শুনা পোৱা যোৱা নাছিল যে মই কি কৈ আছোঁ তো সেইকাৰণে মই অলপমান ভিডিঅ'টো স্পীড কৰিলোঁ বিকজ এনেই থাকি যাব ন হয়তো
তাৰপিছত আমি ঘৰত যে ঘূৰিলে আমি কি কৰিব লাগে তাৰ বিষয়ে ক'ম। পলিষ্টিনৰ কাপোৰ পিন্ধিব নালাগে, কাৰণ পলিষ্টাৰ কাপোৰটো বেছি গৰম হয় ন, সেইবাবে পলিষ্টাৰ কাপোৰ পিন্ধিব নালাগে। একো আঙুঠি বা ঘড়ী তেনেকুৱা পিন্ধিব নালাগে। নৰ্মেলি আমি কটনৰ কটনৰ কাপোৰ ন, কটনৰ কাপোৰ পিন্ধিব লাগে। বৈ থকা পানীৰে হাত ধুব লাগে। যদি আপোনালোকৰ হাত কাটিছে মানে কাপোৰ যদি চলিছে তেন্তে সেইখন ঠাই বৈ থকা পানীৰে ধুব লাগে, আৰু নহ'লে মানে যিখিনি জেগাত মানে হৈছে আৰু সেইখিনি চাফাকৈ ৰাখিব লাগে। আৰু চাবোন ব্যৱহাৰ কৰিব নালাগে, কাৰণ চাবোনটো জানে সকলো কেমিকেলছ থাকে ন, তো তাৰ বাবে চাবোনটো ব্যৱহাৰ কৰিব নালাগে। আৰু এণ্টিছেপ্টিক মলম লগাব লাগে, যিটো প্ৰভিডেণ্ট অইনমেণ্ট বা তেনেকুৱা ভিটামিন অইনমেণ্ট, এনেকুৱা এণ্টিছেপ্টিক লগাব। আৰু ড্ৰেছিং কৰিব লাগে, সঘনাই ড্ৰেছিং কৰিব লাগে যাতে একো ইনফেকশ্যন নহয় আৰু জলদি মানে শুকাই যায়। আৰু চাবোন কলগেট ব্যৱহাৰ কৰিব নালাগে, চাবোনটো কেমিকেলছ হয়, তাৰ বাবে নালাগে ব্যৱহাৰ কৰিব। আৰু কলগেটটো মানে আমাৰ মানুহে সঘনাই যদি ধুই ফুৰে তেনেহ'লে আমি কলগেট ব্যৱহাৰ কৰোঁ, কিন্তু কলগেটটো আঠাজাতীয় হয় ন, সেইটো যদি ব্যৱহাৰ কৰাৰ পিছত সেইটো মানে লাগি থাকি যায়, তো সেইবাবে সেইটো এৰুৱাটো প্ৰব্লেম হয়, আৰু এইটো মানে কেমিকেলছ হয় ন, সেইবাবে কলগেটটো ইউজ কৰিব নালাগে। হাতৰ পৰা নিৰীক্ষণ কৰি থাকিব লাগে, যে বেছি মানে বেছি ৰঙা বা ফুলি গৈছে নেকি, সেইটো বেছি ভালকৈ নিৰীক্ষণ কৰি থাকিব লাগে। আৰু যদি বেছি অসুবিধা হয় ওচৰত হেল্থ চেণ্টাৰত যাব আৰু মানে যাতে ইনফেকশ্যন নহয় তাৰ বাবে চাফাকৈ ৰাখিব। বুজি পাইছা তোমালোকে? মই এতিয়া স্বাস্থ্যৰ পৰা মানে হেল্থক দি থৈ আহিলোঁ, হেল্থক দি আহিলোঁ। এণ্ড এতিয়া ইফালে আৰু মানে বেণ্ডেজিঙৰ হেল্থক দি আছে। বেছি হাল্লা নকৰোঁ, বিকজ বহুত বেছি হাল্লা হৈ যাব। ইয়াতে এইবিলাক ডিষ্ট্ৰিবিউট কৰি আছে, সিহঁতক কি খুৱাব দিব। অলমষ্ট চব প্ৰগ্ৰেম হৈ গ'ল, বাট এতিয়া খানা ডিষ্ট্ৰিবিউট কৰি আছে, মানে এনেই আৰু অকণমান লাঞ্চ, মানে জাষ্ট মানে খাবলৈ অলপমান, লাঞ্চটো নহয়, জাষ্ট এনেই আৰু দিব আৰু। তো তাৰ কাৰণে এইবিলাক প্ৰিপেয়াৰ কৰি আছে। ইফালে চলি আছে প্ৰিপেৰেশ্যন। তো আগে ডিষ্ট্ৰিবিউট কৰি লওঁ চব আমি, তাৰপিছত আকৌ দেখুৱাই আছোঁ। ভালদৰে তেজ চলাচলটো হ'ব পাৰে, আৰু যিমান পাৰে সিমান সোনকালে হস্পিটেললৈ যাব লাগে। আৰু যিখিনি ঠাইত এণ্ড ইফালে সজাই আছোঁ বস্তু, জল্দি দিব লাগিব, আৰু আমি যাবও লাগিব, দেৰি হৈ যাব নহয়তো। ইয়াত টিচাৰবিলাক ফাৰ্ষ্টতে দি উঠিলোঁ, এতিয়া দি আছোঁ ষ্টুডেণ্টছবিলাকক। সৰু হয় বাৰু বাচ্ছাবিলাক গোটেই। চব কথাখিনি ভালকৈ বুজা নাযায়, সেইকাৰণে ভাবিলোঁ মই ভইচ অভাৰ কৰি দিওঁ। এইটো কথা চলি আছিল, মানে এজনী ধনী ঘৰৰ আৰু এজনী দুখীয়া ঘৰৰ, মানে আজিকালি কিছুমান যেনেকুৱা নেগলেঞ্চ কৰে, লাইক ধনী ঘৰৰবিলাকক আগে ডক্তৰে চাই বা দুখীয়াবিলাকক মানে নাচাই শাৰী পাতাই ৰখাই থৈ দিয়ে। তাৰে ওপৰত যে আমি এইবিলাকৰ ক্ষেত্ৰত ভেদভাৱ কৰিব নালাগে, আৰু আমাৰ নিজৰ ৰাইটছ আছে আমি শাৰী পাতিকৈ যোৱাটো এণ্ড আগত ট্ৰিটমেণ্ট লোৱাটো, তো তাৰে ওপৰতে কোৱা হৈছিল। আজি আপোনালোকৰ আগত যিখন নাটক আমি পৰিৱেশন কৰি দেখুৱালোঁ, আপোনালোকে হয়তো বুজি পাইছে তাৰ পৰা কিবা এটা, সৰুকৈ হ'লেও অকণমান হ'লেও বুজি পাইছে কিবা এটা। আমি যিখন নাটক পৰিৱেশন আপোনালোকৰ আগত কৰি দেখুৱালোঁ, সেই নাটকখনৰ মূল মন্ত্ৰটোৱে হৈছে মোৰ স্বাস্থ্য মোৰ অধিকাৰ। মানে মোৰ যদি নিজৰ শৰীৰটোৰ কথা মই নিজেই নাভাবোঁ, কোনে ভাবিব, হয়নে নহয়? আৰু আজিকালি চৰকাৰখনৰ ফালৰ পৰা বহুতো বিনামূলীয়া সুবিধা চৰকাৰখনে আমাৰ মাজলৈ আগবঢ়াই দিছে। এই ধৰক অটল অমৃতে হওক, তাৰপৰা শিশু সুৰক্ষা কাৰ্যক্ৰম আৰু আয়ুষ্মান ভাৰত, এইবোৰ সকলো ধৰণৰ বিনামূলীয়া আঁচনি। এই আঁচনিখিনি আমি কি কৰিব লাগে, গ্ৰহণ কৰিব লাগে। ঘৰতে বহি নাথাকি আমাৰ যিখিনি ওচৰৰ চিকিৎসালয় আছে তালৈ যাওক, তাৰ বিষয়ে আলোচনা কৰক, আৰু আপোনালোকে যিখিনি দেন ইয়াতে আছিল এটা হেণ্ড ৱাশ্বিঙৰ ধুনীয়া গান, যিটো কপিৰাইটৰ সৈতে বাৰু মই দিবলৈ নোৱাৰিলোঁ, বাট ইয়াতে শিকোৱা হৈছে কেনেকৈ হেণ্ড হাইজিন মানে হেণ্ড ৱাছ কৰিব লাগে। টু পাম্প বেক অফ দ্য হেণ্ড, তাৰপিছত মানে ডেন্সৰ সহায়ত বাচ্ছাবিলাক এণ্টাৰটেইনমেণ্ট কৰি কেনে শিকোৱা হৈছে। দেন ইণ্টাৰলকিং, সেইবিলাক আমি মেডিকেল টাৰ্ম ইউজ কৰোঁ, তো সেইবিলাক বাচ্ছাবিলাকে ভাল পাব, তেতিয়া সেইটো নাকলছ বুলি কয়। দেন তাৰপিছত মানে 7টা ষ্টেপছ থাকে হেণ্ড ৱাশ্বিঙৰ, যিটো সকলোৱে কৰিব লাগে। তাৰপিছত থাম্ব থাকে বোথ হেণ্ডৰ, এইটো থাম্ব কৰি আছে। দেন তাৰপিছত হ'ল ইণ্টাৰলকিং, তাৰপিছত ৰিষ্ট, মানে আমাৰ হাতৰ গোটেইখিনিকে থৈ দিয়াটো। তো এইখিনি আছিল হেণ্ড ৱাশ্বিঙৰ 7টা ষ্টেপ, যিটো বাচ্ছাবিলাকক অকণমান ডেন্স কৰি কেনে শিকোৱা হ'ল। এণ্ড শেষত আছিল একেবাৰে ইয়াত দুয়োজনীৰে ধুনীয়া এটা ডেন্স পাৰফৰ্মেঞ্চ, যিটো কৰি কেনে আজিৰ হেৰিটো গোটেই সমাপ্ত কৰিলে। আই হোপ আপোনালোকে স্কুল হেল্থ প্ৰগ্ৰেমটো বুজি পাইছে, বাট বহুত বেছিক কৰিব নোৱাৰিলোঁ, বিকজ বহুত দীঘলীয়া হৈ যায় ভিডিঅ'টো, বহুত 40 মিনিটলৈকে গুচি যায়, সেইবাবে কাটি কৰিব লগা হ'ল। মেইনলি ইয়াতে আমি হেল্থৰ ওপৰত এডুকেশ্যন দিছোঁ, দেন ডেন্স কৰিছোঁ, ডেন্সটো তাৰপিছত হেণ্ড ৱাশ্বিঙৰ সেইটো ডেন্স কৰি কেনে দেখুওৱা হৈছে, যাতে বাচ্ছাবিলাকে ষ্টেপটো ফ'ল' কৰে এণ্ড কিবা খোৱাৰ আগত হেণ্ড ৱাছ কৰি কেনে তেনেকৈ খায়। চ' তাৰপিছত এখন নাটক
কৰা হ'ল, যিখন নাটকত গোটেইখিনি আপোনালোকক দেখুওৱা হ'ল মানে কেনেকুৱা কি আজিকালি ধনী দুখীয়াৰ ওপৰত যিবিলাক হয় বা নিজৰ অধিকাৰ থাকে তো নিজে ল'ব লাগে, সেইটোৱেই আছিল আজিৰ মেইন। ইয়াৰ আমি হাইট ৱেইট সকলোবোৰ বাচ্ছাবিলাকৰ হাইজিন এইডছ এইবিলাক চব চেক কৰিছোঁ, যাতে আমি গম পোৱা যায় যে কোনবিলাক বাচ্ছাৰ মানে নৰ্মেল আছে এণ্ড কোনবিলাক আণ্ডাৰ ৱেইট বা অভাৰ ৱেইট আছে, তো সেইবিলাক যাতে আইডেণ্টিফাই কৰিব পাৰি তাৰ বাবে এইটো কৰা হয়। চ' এইখিনি আছিল আজিৰ প্ৰগ্ৰেম পাৰফৰ্মেঞ্চটো, মানে কি কৰা হয় সেইখিনি মই গোটেইখিনি বাৰু অলপ থুলমূলকৈ দেখুৱালোঁ। এণ্ড আজি এইটো ভিডিঅ' আছিল 7 এপ্ৰিলৰ, বাট মোৰ আজি আপলোড দিওঁতে মে বি 26 এপ্ৰিল হৈ গ'ল, বিকজ নাজানো কিয় মই ইমান বেছি লেট হৈ গ'ল, ভিডিঅ'টো আপলোড কৰোঁতে বহুতেই বেছি লেট হৈ গ'ল। এতিয়াতো একো নাই, বাট তথাপিও এটা মেমৰিজ হিচাপে যে মই এনেকুৱা কলেজত থাকোঁতে এনেকুৱা পাৰফৰ্মেঞ্চ কৰিছিলোঁ, তো তাৰে মেমৰিজ হিচাপে থাকি যাব, তো তাৰে বাবে মই এইখিনি কৰিলোঁ। এটা মেমৰিজ হিচাপে ভিডিঅ'টো ৰেকৰ্ড কৰি কিনে আপলোড কৰি ৰাখিলোঁ। যাম এণ্ড ষ্টুডেণ্টবিলাকে খালে, আমিও খালোঁ কিবা কিবি, খাই কেনে এতিয়া যাওঁ। কেইটা বাজিছে? এটা বাজিছে। এণ্ড ইফালে গোটেই ষ্টুডেণ্টছবোৰ আছে। আমাৰ স্কুল হেল্থ প্ৰগ্ৰেম হৈ গ'ল, ৱৰ্ল্ড হেল্থ ডে'ৰ বাবে হয় এইটো। তো কি হয় মই বাকীখিনি পিছত ভালকৈ কৈ আছোঁ। তো এতিয়া আমি যাব ওলালোঁ এইবোৰ গোটেই বাছত সোমাইছে, যাব ওলালোঁ এনেবিলাক গোটেই ষ্টুডেণ্টছবিলাক আজি সিহঁতৰ পৰা ফূৰ্তি চুটি দিছে কাৰণে। দেন এয়া আহোঁতে বাছত একেবাৰে নাচি বাগি চবেই গান লগাই কেনে আহি আছিল। দেন মই অলপমান ভিডিঅ' ৰেকৰ্ড কৰিলোঁ বাৰু, মই নাচা নাই আজি, বাট এনেও বাৰু নাচোঁ, মই নানাচা নহয়, বাট আজি ৰেকৰ্ডিং কৰিলোঁ গোটেইখিনি। এয়া কলেজৰ পৰা আহিলোঁ, আহি কেনে এতিয়া ফ্ৰেছ হ'লোঁ, হয় অকণমান এতিয়া শুই দিম বিকজ অলপ দেৰি হৈ গ'ল। এণ্ড আজি কি কৰিলোঁ গোটেইখিনি ভিডিঅ'টো দেখুৱাইছোঁ। আই হোপ আপোনালোকৰ ভাল লাগিব। যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভাল নালাগিলেও জাষ্ট মেমৰিজ হিচাপে বাৰু থাকি যাব, মোৰ তাতে ইউটিউবত একো মানে নাই আৰু। তো আজি কি কৰিলোঁ, স্কুল হেল্থ প্ৰগ্ৰেম মানে আছিল আমাৰ, য'ত মানে এছেছমেণ্টবিলাক কৰিলোঁ, কি কৰিলোঁ দেখুৱাইছোঁ। তো বিশেষ একো নাই বাৰু। এণ্ড তাৰ মাজত কিছুমান ভিডিঅ' বাৰু কৰা হোৱা নাই বিকজ অলপমান বিজিও থকা যায়, তো গোটেইখিনি কৰাটো পচিবল নহয়। তো সেয়ে পূৰা টায়াৰ্ড ফিল হৈ আছে, তো এতিয়া অলপ শুই দিম। ইমান একো কাম কৰা নাই বাৰু, কিন্তু তথাপিও এটা ভাগৰ থাকে ন বাহিৰত ওলাই যোৱাৰ ভাগৰ। এনে আমি মদন কামদেৱৰ ফালে মানে সিফালে গৈছিলোঁ ন, ইমান ধুনীয়া আছিল প্লেচটো, মানে অলৰেডি আগতেও গৈছোঁ বাৰু, কিন্তু আজিও মানে চাই ভাল লাগিল আৰু। পূৰা ধুনীয়া নতুনকৈ পাতবিলাক ওলাইছে ন, পূৰা গ্ৰীণি হৈ আছিল, ভাল লাগিছে। আকৌ নেক্সট টাইম চাগে আমি ঈদৰ পিছত নহয়, বিহুৰ পিছত সিফালে আমি সদায় যাম, আমাৰ পষ্টিং আছে, তো তেতিয়াও নিশ্চয় ভিডিঅ'বিলাক দিবলৈ ট্ৰাই কৰিম। যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই বাই।